ভালনে? ৱেলকাম টু মাই ইউটিউব চেনেল সংস্কৃতি সাধনা। তো আজি ভিডিঅ' এটা কৰিবলৈ মন গ'ল, ভিডিঅ'টো কৰিলোঁ। মই আহিছোঁ গুৱাহাটী। তো গুৱাহাটী বৰ্তমান ৰুমতে আছোঁ। মই আহিছিলোঁ এটা বিশেষ কাম মানে এইবাৰ অহা বৰ্ষৰ বাবে থিয়েটাৰ ৰুদ্ৰকন্যাত এগ্ৰিমেণ্ট হৈছোঁ। থিয়েটাৰ ৰুদ্ৰকন্যাত আমি অভিনয় কৰিম। তো থিয়েটাৰ ৰুদ্ৰকন্যাৰ আজি প্ৰম'শ্বুট আছে। প্ৰম'শ্বুট হ'ব আপোনাৰ গুৱাহাটীৰ পৰা বহুত আগলৈ মেঘালয়ৰ মেঘালয়ৰ শেষৰ গড়ভঙাৰ পৰা পাৰ হৈ গৈ। তো ভাবিলোঁ আপোনালোককো দেখাই যাওঁ আমি কি কৰিছোঁ, কেনেকৈ কৰিছোঁ, আৰু তাত আমি যিবিলাক শ্বুটিং কৰিলোঁ, শ্বুটিং কৰাৰ মাজৰ যিবিলাক জমনি বিহাইণ্ড দ্য চিন, তো সেইবিলাক আমি দেখাই যাম বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু এটা কথা, মই ইয়াৰ আগতে ব্লগ কৰিছোঁ, কিন্তু কিছু ক্ষেত্ৰত আপোনালোকৰ সঁহাৰি পাইছোঁ আৰু কিছু ক্ষেত্ৰত খুব কম। তো মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেনেহ'লে ব'লক আজি আমাৰ ভিডিঅ'টো আগলৈ আগবাঢ়ি যাওঁ। হাই গাইজ, আমি বৰ্তমান মেঘালয়ত সোমাই গ'লোঁ। মেঘালয়ৰ পৰা নাহৰ পাম। ইয়াৰ পৰা আৰু আমাৰ প্ৰায় 1 ঘণ্টা ওচৰ লাগিব প্ৰম'শ্বুটৰ জেগালৈকে। তো আপোনালোকক ইয়াৰ যিটো নাজাৰা, ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই যাওক, খুব ভাল পাব চাই। ইয়াত সাংঘাতিক টাৰ্ণিং। আমি ক্ৰমান্বয়ে পাহাৰৰ ওপৰলৈ উঠি গৈ আছোঁ আৰু গৈ থাকিছোঁ। এয়া চাওক। তো আমি বৰ্তমান পালোঁহি আমাৰ শ্বুটিঙৰ জেগা, য'ত আমাৰ প্ৰম'শ্বুট হ'ব। প্ৰম'শ্বুট কৰিবলৈ আহিছে আমাৰ ৰেঙনিৰ ডাইৰেক্টৰ পৱন দা। তো পৱন দাৰ ডাইৰেকশ্যনতে হ'ব। চাওকচোন, ইমান সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য। আপোনালোকে ইয়ালৈ অহা হ'লে চাগে আৰু ভাল লাগিলহেঁতেন, কিন্তু আমি তেনেকৈ কেমেৰাই যিমান দূৰলৈকে ঢুকি পাইছে, যেনেদৰে পাইছে তেনেকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। তো সঁচাকৈ ইয়ালৈ আহি মনটো কিবা এটা ভাল লাগি গ'ল। এয়া আমাৰ সম্পূৰ্ণ টীমটো। আমাৰ লগত আছে ৰূপম শৰ্মাই এইবাৰ মজা লাগিছে। তুমি পাবা হা, তুমি ধৰি দিয়া, দিয়াচোন তাইক। লাহে উৎপাদ নকৰিবা, লাহে এইটো নিজে যাব জাগাই নাই যাব। তাই এনেকে গৈ যাব, লগত কুকুৰ হৈ যাব তাই। থিয়েটাৰখন ক'ৰ হয়? যোৰহাট।
নাযায় ক'লৈ যাব এয়া দেখোন ভৌটো পিঠিত লোৱা তুমি পিঠিত শুনাচোন দুইটা ডুব মাৰিব পাৰিবানে ডুব মাৰিব পাৰিবা তাৰপৰা উঠিবা একচনত হাঁহিবা হাঁহি ৰৈ যাবা তাৰপিছত তুমি তাই উৎখনত এনেকৈ চুবা তুমি চকুটো টোপনিয়াই দিবা দেই তাৰপিছত এনেকৈ চুমা খাবলৈ যাওঁতে তুমি ইখন হাতে তাৰ মুখখন ধৰি ল'বা দেই ক্লজতো ল'ম সেইকাৰণে কৈ দিছোঁ এই চব দুইটাই চকু টোপনিয়াই এনেকৈ মাথাই লগাই ৰৈ থাকিবা মানে এটা কথা কিন্তু এইটো চাই ইহঁতে কিন্তু সেই বুঢ়া চাৰিআলিত হেৰি আছে নিউজত তাতে বন্ধুসকল ফাইনেলি আমি আহি পেলাই ৰুম পালোহি এয়া ৰুমত গা পা ধুই পেলাই আজৰি হৈছোঁ তো আপোনালোকে ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ কিন্তু আজি মই মোৰ অভিনয় দেখাব নোৱাৰিলোঁ যিহেতু মই নিজে যেতিয়া শ্বুট কৰি আছিলোঁ শ্বুট দি আছিলোঁ তো তেতিয়া প্ৰত্যেকসকল ব্যস্ত হৈ আছিলে লগতে মইতো ব্যস্তই জানেই শ্বুট দি থকা সময়ত গতিকেলৈ তাত মই নিজে মোবাইল ধৰি থাকিব নোৱাৰোঁ গতিকেলৈ আপোনালোকক দিব নোৱাৰিলোঁ ইয়াৰ যিটো প্ৰমো আপোনালোকে অতি সোনকালে পাই যাব ইয়াৰ প্ৰমোটো হয়তো অহা পৰহিলৈ মানে এই প্ৰমোটো আমি ৰিলিজ কৰিম তো সেইটো চাব পাৰিব প্ৰমোটোত বেছি ভাল পাব আমি এতিয়া জেনেৰেল মোবাইলেহে কৰিছোঁ আৰু লগতে আপোনালোকক যেতিয়া আমি থিয়েটাৰ ৰুদ্ৰকন্যাৰ যেতিয়া আখৰা গৃহত সোমাম আখৰা গৃহত থাকিম তো আখৰা গৃহৰ বাহিৰ চৰা কেনেকৈ যায় আমি কিমান হাঁহি ধেমালি কৰোঁ কেনেকৈ কৰোঁ অভিনয় কেনেকৈ কৰোঁ আমাক ডাইৰেক্টৰে কেনেকৈ গালি পাৰে বা কেনেকৈ শিকায় মৰমে শিকায় গালি পাৰি শিকায় তো সকলোবিলাক আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ কিন্তু এটা কথা শ্বেয়াৰ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব থেংক ইউ